বহুত ব্যস্ত তাতে আৰু আমাৰ বছৰেকীয়া আছিলে সভা আছিলে কাৰণে বহুত কামৰ মাজত ভিডিঅ'টো দিবলৈ দিগদাৰ হয় আৰু একদিন ইমান গৰম পৰিছে ভিডিঅ'বোৰ কৰিবলৈ মনে নাযায় তাতে সৰু ল'ৰা ছোৱালী আমনিটো আছে আৰু লগতে ভাবিলোঁ আজি অলপ আজৰি পাইছোঁ যেতিয়া ভিডিঅ'টো অলপ কৰি লওঁ নাজানো কিমান দূৰলৈকে কৰিব পাৰোঁ তথাপিতো চেষ্টা কৰিম সম্পূৰ্ণকৈ ভিডিঅ'টো বনাবলৈ আপোনালোকে চাই থাকিব ভিডিঅ'টো এইফালে কেমেৰা দেখি পিনি লুকাই দিছে নেকি বাপেকজন দেখিলোঁ কেমেৰা বেয়া পাইছে কেমেৰাটো লাবলৈ একো নহয় উপায় নাই এইফালে দেউতাকে কেমেৰালৈ লাজ কৰি পিনি আগফালে বহি আছেহি ছোৱালীজনী ধৰি দিবা নি অলপ ধৰি দিবা নি অলপ ভোক লাগিছে বোলে কিবা এটা বনাই লওঁকে এইফালে মুখখন ফুলাই আছে পাছবেলা ভাত নাখাব বুলি ভাবিছিলোঁ কিন্তু এতিয়া আকৌ ভোক লাগিছে বোলে কিবা এটা বনাবগৈ লাগিব এতিয়া আলুকে ভাজি দিম বুলি ভাবিছোঁ ঠিক আছে মই বনাই লওঁকে লগ পাইছোঁ আলু ভাজিম বুলি আহিছিলোঁ কিন্তু এতিয়া যিহেতু 5টা বাজি গ'লগৈ সেইকাৰণে সোনকালে মই কিবা এটা বনাই দিওঁ বেঙেনাকে পুৰি দিছোঁ সোনকালে হ'ব গেছতে পুৰি দিছোঁ পাল মাৰি থওঁ মুঠতে যেন আকৌ ৰাতি সাঁজটোতো আছেই বনাবলৈ লাগিবই আৰু ছোৱালী আছে কাৰণে সোনকালৰ পৰা আৰম্ভ কৰি দিওঁ সোনকালৰ পৰা আৰম্ভ কৰি দিলে ৰাতি কেতিয়াবা আমনি কৰে বনাবলৈ বহুত দিগদাৰ কৰে কেতিয়াবা সেইকাৰণে ভাবিছোঁ বেঙেনাকে পুৰি দিওঁ যেন তেন খাব আৰু তেওঁহে খাব আৰু খাবলৈ বেলেগ নাই আমি মায়ে মই জলপান খালোঁ তাৰপিছত ভাইটিয়ে ভাত দিনতে ৰাতিপুৱাই খালে আৰু এতিয়া নাখায় আৰু দেউতাইতো 1টা বজাতে খালে বাৰু ভাত তাৰপিছত এতিয়া এওঁ আছে এওঁ এনেকেই খাব আৰু চাওঁ ভিডিঅ'টো আগলৈ কিমান দূৰ নিব পাৰোঁ আপোনালোকক দেখুৱাই থাকিম কি কৰোঁ এতিয়া ৰাতিপুৱাতো ভিডিঅ' দিব পৰা নহ'লেই বাৰু ৰাতিপুৱা নহ'ল যদিও এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ তথাপিতো ভিডিঅ'টো মই কমপ্লিট কৰিবলৈ চেষ্টা কৰিম আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেতিয়াহ'লে মোৰ ভিডিঅ'বোৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈকে যদি চাই থাকিব বিচাৰে মোৰ ভিডিঅ'বোৰ তেতিয়াহ'লে বেল আইকনটো প্ৰেছ কৰি দিব আৰু মোৰ চেনেলটো যাতে অলপ হ'লেও গ্ৰ' কৰে তাৰ বাবে আশীৰ্বাদ কৰিব নতুন যিহেতু কেমেৰা ফ্ৰেণ্ডলি মই ইমান নহয় তথাপিতো চেষ্টা কৰিছোঁ অলপ হ'লেও যে আপোনালোকক অকণমান হ'লেও আমোদ দিব পাৰোঁ চাই থাকিব ভিডিঅ'সমূহ মোৰ ভাগৰ আৰু যদি কিবা এটা ভুল হয় তেতিয়াহ'লে কমেণ্ট বক্সত মোক কমেণ্ট কৰি জনাই দিব যে তোমাৰ এইটো ভুল হৈছে বা তুমি এইখিনি কৰিব নালাগিছিলে বা এই ধৰণে নকৰিবা বা যিসমূহে জানে ইউটিউব চেনেলত আগৰ পৰাই জড়িত তেওঁলোকে যদি মোক কিছুমান সহায় কৰিব পাৰে তেতিয়াহ'লে ভাল পাম চেষ্টা কৰি যাম আগলৈ এনেকৈ ভিডিঅ'সমূহ দি থাকিবলৈ আপোনালোকৰ ছাপোৰ্টৰ দৰকাৰ হৈছে গতিকে ছাপোৰ্ট কৰিব ঠিক আছে এতিয়া মই এখেতক ভাতকেইটা দি লওঁ তাৰপিছত আগলৈ ভিডিঅ'টো কণ্টিনিউ কৰিম চাই থাকিব ভিডিঅ'টো বতৰটো চাওকচোন এইফালে পূৰা ক'লা কৰি আনিছে বৰষুণ দিব এইফালে পূৰা ৰ'দ দি আছে বেলিটো ইফালে ডুবাই নাই এইফালে বৰষুণ দিব যেন লাগিছে জানো কি কৰে ইমান গৰম পৰিছে বৰষুণ যাক দিলে ভাল পাম বাৰু কি হয় এতিয়া বৰষুণ যাক দিয়েই নে নিদিয়েই নে দিব যেন লাগিছে বাৰু গোটেই ডাৱৰ হৈ আছে এইফালে চাওকচোন বাপেক জীয়েক দুইটা কেনেকৈ শুই আছে জীয়েক একেবাৰে ক'বই পৰা নাই টোপনিতে দুইটা দেউতাকে ভাত খালে বাৰু এতিয়া এই হৈ থকা মানুহলৈকে মই বাকীবোৰ কাম কৰি লওঁগৈ ভাতকেইটা পাতি লওঁ দেখুৱাই দিম আপোনালোককো কিবা সাধাৰণভাৱে বনাম কি বনাওঁ কি নবনাওঁ তাকে দেখুৱাম চাই থাকিব আগলৈ ভিডিঅ'টো আজি লাই শাকৰ লগত মাংস বনাম বুলি ভাবিছোঁ লাই শাকৰ লগত মাংস বনাবলৈ লাই শাকবোৰ এনেকৈ সৰু সৰুকৈ কুটি লৈছোঁ একেবাৰে সাধাৰণভাৱে বনাম ৰেচিপি বুলিবলৈ একো নাই একেবাৰে চিম্পলকৈ ৰাতি খাবলৈ বুলি বনাম তাকে আপোনালোকক দেখুৱাইছোঁ কেনেকৈনো বনাওঁ মই একেবাৰে সাধাৰণভাৱে এতিয়া এইফালে আলু কাটি লৈছোঁ ৰচুন আদা পিচি লৈছোঁ আৰু এইফালে পিঁয়াজ কাটি লৈছোঁ আলুবোৰ এনেকৈ টুকুৰা টুকুৰকৈ সৰুকৈ কাটি লৈছোঁ আৰু এইফালে বিলাহী 2টা কাটি লৈছোঁ আলুবোৰ এনেকুৱা চাইজত কাটিছোঁ ধুনীয়াকৈ ভাজি এতিয়া বনাবলৈ
মাংসখিনি বনাবলৈ এতিয়া কেৰাহীত তেল দি দিছোঁ। তেলখিনি এতিয়া অকণমান গৰম হ'বলৈ দিম। গৰম হোৱাৰ পিছত এতিয়া তেলখিনি গৰম হৈ গ'ল। তেলখিনি গৰম হোৱাৰ পিছত এতিয়া পিঁয়াজ দি দিম। ইয়াত পিঁয়াজখিনি দি পিনি এতিয়া ৰঙচুৱা হোৱালৈকে, গল্ডেন ব্ৰাউন হোৱালৈকে ভাজিম পিঁয়াজখিনি ধুনীয়াকৈ। যেতিয়া ৰঙচুৱা হ'ব, তাৰপিছত ইয়াত আদা ৰচুনৰ পেষ্টটো অকণমান দি দিম। আদা ৰচুনৰ পেষ্ট মই আধাখিনি দিম, আধাখিনি মই পাছত দিবলৈ থ'ম যাতে চেণ্টটো ভাল আহে। এতিয়া কেঁচা গোন্ধ যোৱালৈকে অলপ ভাজিম আদা ৰচুনখিনি। এতিয়া ইয়াত নিমখ দি দিছোঁ। মই তেলতে নিমখ দিছোঁ যাতে মাংসটোত সোমাই পৰে। তেলত যিসকলে আন্দাজ নাপায় তেওঁলোকে পাছতো দিব পাৰে। এতিয়া ইয়াত মই মাংসখিনি এতিয়া দি দিম। মাংসখিনি ভালকৈ এতিয়া দি পিনি লৰাই দিম। লৰাই পিনি ইয়াত মই হালধি দিম। হালধিটো তেলত নিদিব, তেলত দিলে হালধিৰ ৰংটো নুঠেগৈ, কেতিয়াবা ক'লা পৰি যাবলৈও পাৰে যদি জুইত বনোৱা হয়। সেইটো ৰিস্ক থাকে, সেইকাৰণে পাছত দিলে ভাল। পাছত এতিয়া হালধিখিনি দি এতিয়া ভালকৈ মাংসখিনি লৰাই পিনি ঢাকোন দি দিম যাতে ভালকৈ তাৰ তেলটো ওলাই পৰে। মাংসখিনি মাজে সময়ে লৰাই থাকিব লাগে। এতিয়া মোৰ মাংসখিনি ফ্ৰাই হৈ গৈছে ভালদৰে ৰঙচুৱাকৈ। এতিয়া মই ইয়াত আলু দি দিছোঁ। মাংসখিনি ভালদৰে ৰঙচুৱাকৈ ফ্ৰাই হ'বলৈ দিব লাগে, নহ'লে মাংসবোৰ পাছত বগা পৰি যায়। ভালকৈ ৰঙচুৱাকৈ ফ্ৰাই হোৱাৰ পিছত এতিয়া আলুখিনিত মই ৰচুন আদা দি দিলোঁ। পাছত ৰচুন আদাখিনি দিলে অলপ চেণ্টটো ধুনীয়া আহে মাংসখিনি। এতিয়া মই ভালদৰে লৰাই দিছোঁ আলুখিনি যাতে ইয়াৰ তেলখিনি লাগি যায়। এতিয়া আলুখিনি লৰাই পিনি মই এতিয়া ঢাকোন দি দিম যাতে এই মাংস তেলতে আলুখিনি সিজি পৰে। মাজে মাজে লৰাই থকাৰ পিছত এতিয়া আলুখিনি ভালদৰে সিজি গ'ল, মাংসত থকা আলুখিনি। এতিয়া ইয়াত লাই শাক দি দিছোঁ। লাই শাকটো একেবাৰে আলুখিনি সিজাৰ পাছত দিছোঁ, কাৰণ লাই শাকবোৰ সিজিবলৈ বৰ বেছি সময় নালাগে। আগতীয়াকৈ দিব নালাগে, নহ'লে ইয়াৰ যিখিনি লাই শাকৰ মেইন টেষ্টটো নাইকিয়া হৈ যায়। এতিয়া একেবাৰে শেষত দিয়া পাছত এতিয়া বিলাহী দি দিছোঁ। এতিয়া লৰাই দিম আৰু লাই শাকখিনি বৰ বেছি সময়ৰ কাৰণেই জুইত নিদিওঁ, অকণমান লেৰেলি যোৱা হোৱালৈকে দিম যাতে ভাল লাগে লাই শাকখিনিৰ লগত খাবলৈ। এতিয়া মাংসৰ তেলখিনি লাই শাকত ভালদৰে লাগি ধৰিলে। এতিয়া মোৰ লাই শাকৰ লগত মাংস ভাজিখিনি হৈ গ'ল। এইফালে বাপেকে মোবাইলত ভিডিঅ' কৰি আছে, গেম খেলি আছে। এইফালে জীয়েকে খেল লগাই আছে, বাপেকলৈ চাইছে। কিনো কৈছে আৰু? কি কৈছা চোন? মোকো কোৱাচোন, কি কৈছা? দেউতা কিবা কৈছা নি? কিবা? কি কৈছা কোৱা? কৈ দিয়া কি কৈছা? কি কথা পাতিছা তুমি? এতিয়া নোকোৱা? ঢেৰ কথা ন? ঢেৰ কথা পাতিছা নি? গান গাইছা নি তুমি? গান গাইছা নি চুনু? গান গাইছা নি? এফালে চোৱা। বাপেকক মাতিছে দিও গেম খেলি আছে কাৰণে। তোমাক নাই দিওঁ দেউতাই খেলিবলৈ? দেউতা নাই দিয়া খেলিবলৈ? কি? দেউতাই নাই দিয়া খেলিবলৈ ন? আমাৰ চুনু মাইনাজনীক খেলিবলৈ নাই দিয়া। ৰাতি এতিয়া শুব হ'ল নহয় চুনু? 10:30 হ'ল, 11টা বাজিব এতিয়া। নোহোৱা নি? মই লাইটটো বন্ধ কৰি দিওঁ নি? লাইটটো বন্ধ কৰি দিওঁ? ঢেৰ কথা পাতিছা ন?
শুই থাকিবা দেই গুড নাইট কৈ দিয়া গুড নাইট চুইট ড্ৰিম গুড নাইট ন অঁ গুড নাইট ক'লা ন গুড নাইট কৈ দিছা ন